অসম বিধানসভাৰ বাজেট অধিৱেশনৰ চতুৰ্থ দিনা অৰ্থাৎ আজি 9 জুলাই 2026 তাৰিখে ৰাজ্যৰ শিক্ষামন্ত্ৰী ডক্টৰ ৰণোজ পেগুৱে প্ৰাদেশিকৃত টিউটৰসকলৰ সন্দৰ্ভত এক অতি গুৰুত্বপূৰ্ণ স্পষ্টীকৰণ দিয়ে। মন্ত্ৰীগৰাকীয়ে স্পষ্টকৈ কয় যে চৰকাৰে NCTEৰ নিয়মৰ সৈতে কোনো আপোচ নকৰে, কিন্তু একে সময়তে তেওঁলোকৰ বাৰ্ষিক দৰমহা বৃদ্ধিৰ সন্দৰ্ভতো চৰকাৰে এক বিশেষ নিয়মৰ কথা উল্লেখ কৰে। আহক শিক্ষামন্ত্ৰীগৰাকীয়ে দৰমহা বৃদ্ধি আৰু প্ৰাধিকৰণৰ সবিশেষ লৈ কি গুৰুত্বপূৰ্ণ মন্তব্য কৰিলে পোনপটীয়াকৈ এই ক্লিপটোৰ জৰিয়তে শুনো আহক। আৰু টিউটৰসকলৰ যি চাকৰি, সেই চাকৰিসমূহ কেতিয়া নিয়মীকৰণ কৰা হ'ব? LP, ME, GT, PGT লৈকে যি টিউটৰ আছে অসমত, এই টিউটৰসকলে 10,000 পৰা 12,000 টকাকৈ পায়। অধ্যক্ষ মহোদয়, 10,000 আৰু 12,000 টকা দি এখন সংসাৰ নচলে। টিউটৰসকলৰ ক্ষেত্ৰত যেহেতু আমাৰ শিক্ষা ব্যৱস্থা এতিয়া নেশ্যনেল কাউন্সিল অফ টিচাৰ এডুকেশ্যন NCTEৰ দ্বাৰা ৰেগুলেটেড, গতিকে NCTEৰ নৰ্মছ যেতিয়া ফুলফিল নহয় আমি তেওঁলোকক শিক্ষক হিচাপে নিয়োজিত কৰিব নোৱাৰোঁ। আমি টিউটৰ হিচাপে নিয়োজিত কৰিছোঁ আৰু টিউটৰসকলৰ যি ফিক্স পে আছে, যোৱা চৰকাৰৰ দিনতে আমি 2025-26 এই সিদ্ধান্ত গ্ৰহণ কৰিছোঁ যে এতিয়াৰ পৰা টিউটৰসকলৰ যি মাননি আছে প্ৰতি বছৰে 6% হাৰত সি বৃদ্ধি পাই গৈ থাকিব আৰু তাৰ কাৰণে পুনৰ আমি কোনো সিদ্ধান্ত ল'বলগীয়া নাই। ই অট'মেটিক 6%কে বাঢ়ি গৈ থাকিব। ধন্যবাদ। সেকেন্ড সাপ্লিমেণ্টাৰী ছাৰ, মোৰ সেকেন্ড সাপ্লিমেণ্টাৰী কুৱেশ্যন। মন্ত্ৰী ডাঙৰীয়া যিখন কথা কৈছে যে আমাৰ টিচাৰ্ছসকলৰ 6% টিউটৰসকলক বৃদ্ধি কৰি আছে। যদি PGT টিচাৰ্ছৰ দৰমহা আজিৰ তাৰিখত দৰমহা নহয়, কনচলিডেটেড পে বুলি ক'ব পাৰি, 18,900 টকা। 18,900 টকাই যদি মই ধৰোঁ 6%ত কিমান হয়? 1,000 টকা 1,500 টকা বাঢ়িব। এইটো এই মাননি বৃদ্ধিটোৱে এজন শিক্ষকৰ সংসাৰ নচলে। আৰু টিউটৰসকলক আচলতে আমি দেখা পাওঁ যে বিভিন্ন শিতানত আমি শিক্ষামন্ত্ৰীৰ কিছুমান ভাল পদক্ষেপ আমি দেখাও পাইছোঁ যে স্পেচিয়েল টেট অনুষ্ঠিত কৰে। স্পেচিয়েল টেট উইথ ৰিলেক্সেশ্যন দি পেলাই এই টিউটৰসকলক যদি আমি মকৰল কৰিব পাৰোঁ, তেখেতসকলক পাৰ্মানেণ্ট কৰিব পাৰোঁ। কাৰণ 58 বছৰীয়া বৃদ্ধগৰাকী, 60 বছৰীয়া বৃদ্ধগৰাকী আজিৰ তাৰিখত টেট পৰীক্ষা দি পাছ কৰাটো তেখেতৰ কাৰণে যথেষ্ট কষ্ট হৈ পৰিব। সেইকাৰণে টিউটৰসকলক যদি আপোনাৰ টেট উইথ ৰিলেক্সেশ্যন যদি কৰিব পৰা যায়, এনেকুৱা প্ৰভিজন লৈ পেলাই এটা এমেণ্ড কৰি পেলাই হ'লেও যদি কৰিব পৰা যায়, তেতিয়াহ'লে অসমৰ যিমান টিউটৰ আছে গোটেই সমূহ টিউটৰ তেখেতসকলে এটা পৰিত্ৰাণ পাব আৰু তেখেতসকলেও দোৱা কৰিব যে নহয় এই চৰকাৰখনে ইমান ভাল এটা কাম কৰি থৈ গৈছে। মাননীয় অধ্যক্ষ মহোদয়, আমাৰ অসমৰ ৰাজহুৱা শিক্ষা ব্যৱস্থা এক দীৰ্ঘ পৰিক্ৰমাৰ মাজেদি আহিছে আৰু আজি অসমৰ শিক্ষাৰ মানদণ্ড আমি উন্নত কৰিব পাৰিছোঁ। 2012 চনৰ পৰা যেতিয়াৰ পৰা চৰকাৰে টেট শিক্ষক নিযুক্তি দিয়াৰ প্ৰক্ৰিয়া আৰম্ভ কৰিলে, আমি গুণগতভাৱে ভাল শিক্ষক পোৱা আৰম্ভ কৰিছোঁ। এতিয়া টেট পৰীক্ষাত শিথিলতা এইটো কোনো ধৰণে গ্ৰহণযোগ্য কথা নহয়, বাট শিক্ষক নিযুক্তিৰ ক্ষেত্ৰত যিখিনি NCTE নৰ্মছ ৰুলছ বান্ধি দিছে তাত আপোচ কৰা, তাত শিথিলতা অনা মানেই হ'ল যে আমি অসমৰ শিক্ষানুষ্ঠানত গুণগত শিক্ষাৰ ক্ষেত্ৰত আমি কম্প্ৰমাইজ কৰিছোঁ। সেই কম্প্ৰমাইজ আমাৰ চৰকাৰখনে কোনো পৰিস্থিতিতে নকৰে। আৰু যিহেতু তেওঁলোকৰ দৰমহা টিউটৰসকলে কিমান মাননি পাব সেইটো এই বিধানসভাই পাছ কৰা আইনখনতে উল্লেখ আছে। সেই সময়ত সকলো বিধায়কে তাত ডিবেটত অংশগ্ৰহণ কৰিছে। আনকি 2025-ৰ যিখন সংশোধনী আইন, সেই আইনখনত আছে। এইটো কোনো এক্সিকিউটিভ অৰ্ডাৰ নহয়, এইটো কোনো কেবিনেটৰ সিদ্ধান্ত নহয়। আইনখনতে টিউটৰসকলৰ মাননি কিমান হ'ব আইনত লিখা আছে আৰু আইনখন সংশোধন কৰি কোৱা হৈছে যে এইটো 6%কে বাঢ়ি যাব আৰু 6%কে বাঢ়ি গ'লে তেওঁলোকে সেইখিনি সকাহ পাব যদি তাৰ মাজত তেওঁলোকে প্ৰফেশ্যনেল কোৱালিফিকেশ্যন আয়ত্ত কৰিব পাৰে, তেতিয়াহ'লে তেওঁলোকক টিচাৰলৈ উন্নীত কৰা যায়। আৰু বিদ্যালয় শিক্ষাৰ ক্ষেত্ৰত ভাৰত চৰকাৰ খুবেই চিৰিয়াছ, আমি অসম চৰকাৰো খুবেই চিৰিয়াছ। ইয়াত কোৱালিটিত, ইলিজিবিলিটিত কোনো কম্প্ৰমাইজ নহয়। ধন্যবাদ।